প্ৰথমে চাওক এই ছবিকেইখন। ছবিকেইখন দেখি আপুনি নিশ্চয় পতীয়মান গৈছে যে নিঃসন্দেহে এগৰাকী সুন্দৰী, অপূৰ্ব সুন্দৰী। সুন্দৰীগৰাকী ইটালীৰ মডেল তথা অভিনেত্ৰী জৰ্জিয়া আন্দ্ৰিয়ানি। এই ছবিসমূহ শেহতীয়াভাৱে জৰ্জিয়াই ইনষ্টাগ্ৰামত পোষ্ট কৰিছে। লগে লগেই ভাইৰেল হ'বলৈ আৰম্ভ কৰিছে ফটোসমূহ, খলকনি তুলিছে ছ'চিয়েল মিডিয়াত। শীতৰ বতৰতো উত্তাপ বৃদ্ধি পাইছে যুৱ হৃদয়ত। ভাৰততো সুন্দৰীগৰাকীৰ ব্যাপক চৰ্চা। ইয়াৰ কাৰণ নথকাও নহয়, দুটা কাৰণ। প্ৰথম, সুন্দৰীগৰাকীৰ সৌন্দৰ্য, আৰু দ্বিতীয় তথা প্ৰধান কাৰণ সুন্দৰীগৰাকীৰ ভাৰতীয় কানেকশ্যন। হয়, জৰ্জিয়া আন্দ্ৰিয়ানি অভিনেতা তথা নিৰ্মাতা আৰবাজ খানৰ গাৰ্লফ্ৰেণ্ড। অভিনেতা ছলমান খানৰ ভাতৃ, অভিনেতা তথা চলচ্চিত্ৰ নিৰ্মাতা আৰবাজ খানৰ অভিনেত্ৰী মালাইকা অৰোৰাৰে 18 বছৰীয়া বৈবাহিক জীৱনৰ সামৰণি পৰে 2017 বৰ্ষত। তাৰ পাছত মালাইকা অৰোৰাৰ প্ৰেমৰ সম্পৰ্ক অভিনেতা অৰ্জুন কাপুৰেৰে। আনহাতে বিচ্ছেদৰ পাছৰে পৰাই আৰবাজ খানৰ জৰ্জিয়াৰে প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে। এতিয়া প্ৰায় মুকলিকৈয়ে ঘূৰা ফুৰা কৰে আৰবাজ আৰু জৰ্জিয়াই। যিয়েই নহওক, ই তেওঁলোকৰ ব্যক্তিগত পৰ্যায়ৰ কথা, তাত কাৰোৰে একো ক'বলগীয়া নাই। কিন্তু জৰ্জিয়াৰ ছবিকেইখন সম্পৰ্কে ক'বলগীয়া আছে, কাৰণ ছবিকেইখনে যে যুৱ হৃদয়ক দগ্ধ কৰিছে। নিশা টোপনি নহা হৈছে।